সিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গ দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ সময়তে অঘটনটো সংঘটিত হৈছে সম্প্ৰতি সিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে সিংগাপুৰলৈ গৈছিল অংশগ্ৰহণৰ বাবে যোৱাৰ পাছতে এই খবৰটো আহিছে শনিবাৰে সন্ধিয়ালৈ আছিল জুবিনৰ সংগীতানুষ্ঠান সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ এটা দলৰ সৈতে জুবিন গাৰ্গ গৈছিল এখন ইয়টৰ পৰা পৰি সংজ্ঞাহীন হৈ পৰিছিল জুবিন গাৰ্গ আৰু অচেতন অৱস্থাত জুবিন গাৰ্গক উদ্ধাৰ কৰা হৈছিল এখন ইয়টৰ পৰা পৰি গৈছিল জুবিন গাৰ্গ সংজ্ঞাহীন হৈ পৰিছিল বুলি জানিব পৰা গৈছে অচেতন অৱস্থাত জুবিন গাৰ্গক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পুনৰবাৰ আমি জনাইছো এটা অতিকৈ বেয়া খবৰ আমি জনাইছো কাৰণ দুৰ্ঘটনাত পতিত হৈছে হাৰ্ট ড্ৰপ জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হৈছে সিংগাপুৰত এই দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গ সিংগাপুৰত অনুষ্ঠান পৰিৱেশনৰ বাবে জুবিন গাৰ্গ গৈছিল তাৰ পৰা আহিছে বেয়া খবৰটো জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে আঘাতপ্ৰাপ্ত হৈছে জুবিন গাৰ্গ সিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গ দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ সময়ত অঘটন সংঘটিত হৈছে এই মুহূৰ্তত কিছু তথ্য জানিবৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱাৰ সৈতে ৰাজীৱ বাইলুং বৰুৱা আপোনাৰ পৰা কিছু তথ্য এই মুহূৰ্তত জানিব বিচাৰিছো হয় হিমাশ্ৰী ইতিমধ্যে যেটো খবৰ আমি লাভ কৰিছো দুৰ্ভাগ্যজনকভাৱে এটা দুৰ্ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁক তাতে চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছে তেওঁ অচেতন হৈ পৰিছিল আৰু এতিয়া আমি যিমান দূৰ খবৰ ল'বলৈ যত্ন কৰি আছো নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে যিহেতু জুবিন গাৰ্গ গৈছিল আৰু তাৰ মূল উদ্যোক্তা শ্যামকানু মহন্তৰ সৈতে আমি কথা পাতিছো আৰু শ্যামকানু মহন্ত ইতিমধ্যে এখন তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ সৈতে তাত তেওঁলোকৰ যি বৈঠক অনুষ্ঠিত হৈ আছে তাত কথা পাতি থাকোঁতেই আমি তাৰ মাজতে তেখেতক ফোন কৰিছো তেখেতে কোৱা মতে অসম এছ'চিয়েশ্যনৰ এটা দলৰ সৈতে জুবিন গাৰ্গ ওলাই গৈছিল আৰু তেওঁ ইয়টৰ পৰা যিহেতু সাগৰলৈ তেওঁ গৈছিল স্কুবা ডাইভিং কৰিবৰ বাবেই বোধ হয় কথাবোৰ আমি পোনপটীয়াকৈ যিহেতু জানিবলৈ সমৰ্থ হোৱা নাই তৎসত্ত্বেও যিখিনি খবৰ লাভ কৰিছো তাৰ ভিত্তিত মই ক'ব খুজিছো যে ইয়টৰ পৰা তেওঁ পিছলি পৰে আৰু তেওঁ পানীত পৰি অচেতন হয় তাৰ পাছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অচেতন অৱস্থাতে এতিয়া CPR দি থকা হৈছে বুলি আমি শেহতীয়া খবৰ লাভ কৰিছো গতিকে আৰু কিছু সময় নিশ্চয় লাগিব আমি সকলোৱে কামনা কৰিছো যে যাতে জুবিন গাৰ্গ সুস্থ হৈ উঠে আৰু কাইলৈ সন্ধিয়া তেওঁৰ অনুষ্ঠান আছিল আৰু কালি বিশেষভাৱে উল্লেখ কৰিব লাগিব যে তেওঁৰ স্থানীয় এখন ৰেষ্টুৰেণ্টত গৈ তাৰ সংগীতানুষ্ঠান এটাতো তেখেতে অংশগ্ৰহণ কৰি তেওঁ সংগত কৰিছিল গতিকে যথেষ্ট উৎসাহী হৈ আছিল জুবিন গাৰ্গ আৰু আয়োজকসকলো কাৰণ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ তাত আয়োজন কৰা হৈছিল কিন্তু এই মুহূৰ্তৰ যি খবৰ তেওঁক CPR দি থকা হৈছে বাকি আমি যোগাযোগ কৰিবলৈ যত্ন কৰি আছো এই মুহূৰ্তত স্বাস্থ্যৰ কিবা কথা গম পোৱা গৈছে নেকি তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা হয় হয় সেইটোকে কৈছো তেখেত যিহেতু সংজ্ঞাহীন হৈছিল গতিকে CPR দি থকা হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই মুহূৰ্তত তেখেতক CPR দি থকা হৈছে সিংগাপুৰৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে লগেই আৰু আমি পুনৰ কৈছো যে আমি স্থানীয় কিছু আমাৰ চিনাকি লোক যিহেতু তাত আছে তেওঁলোকৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰি আছো মই অনুৰোধ জনাম গুঞ্জনৰ সৈতে যাতে সংযোগ স্থাপন কৰা হয় নিউজ ডেস্কত গুঞ্জন নিউজ ডেস্কত আছে গুঞ্জনৰ সৈতে কথা পাতক কাৰণ মই এতিয়া সিংগাপুৰৰ যিসকলৰ সৈতে আমি যোগাযোগ কৰি কিছু খবৰ পাবলৈ সমৰ্থ হৈছিলো তেওঁলোকৰ পৰা আমি অত্যধিক আৰু কিছু খবৰ ল'বলৈ আমি যাতে সমৰ্থ হওঁ আৰু পুনৰ কৈছো CPR দি থকা হৈছে এই মুহূৰ্তত তেখেতক CPR দি থকা হৈছে অচেতন অৱস্থাত তেখেতক যিহেতু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হয় ৰাজীৱ বাইলুং বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ